চাওক সেই সময়ত বুলি একো নাই, যিখিনি ভেকেণ্ট পোষ্ট আছে সেইখিনিকে দিম আমি। ভেকেণ্ট পোষ্ট নহ'লে ক'ৰ পৰা দিম? আপুনি কৈছে প্ৰচিডিউৰ কেনেকুৱা? এইটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4, সেইটো আমাৰ কাউন্সিলৰ ভিতৰত যিখিনি আছে 3rd গ্ৰেড আৰু 4th গ্ৰেড বিভিন্ন অফিচত, সেইটো আমি নিযুক্তি দিম। ইয়াৰ কাৰণে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ এতিয়া ছেক্ৰেটাৰিয়েটত যিটো আছিল, ইয়াৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে প্ৰচেছ আগবাঢ়ি গ'ল। বাকী বাহিৰত যিখিনি আছে ইয়াৰ কাৰণে ইণ্টাৰভিউ আমি অতি শীঘ্ৰে ল'ম। ব্লাড বেংকৰ কাৰণে চিন্তা কৰা হৈছে আৰু ডক্টৰ বহুত জাগাত নাটনি হৈ আছে, কাৰণ বহুত ডক্টৰে ৰুৰেল এৰিয়াবিলাকত আহিব নিবিচাৰে। যিখিনি আছে তেখেতসকলেতো আছেই, তো সেইকাৰণে ক'ত ডক্টৰ নাই সেইটো চাই পেলাই আমি অহা কেইদিনমানৰ ভিতৰতে কেনেকৈ আমি ডক্টৰবিলাক পষ্টিং কৰিব পাৰোঁ। আমাৰ উদ্দেশ্যটো হৈছে কোনো হস্পিটেলত গ'লে ডক্টৰে পৰাপক্ষত কোনো পেচেণ্টক ন বুলি ক'ব নালাগে। ক'ৰবাত মেজৰ অপাৰেশ্যন আছে, এই হস্পিটেলত ইকুইপ নাই, সেইটো বেলেগ কথা। আদাৰৱাইজ সাধাৰণতে কোনো ডক্টৰে পেচেণ্টক যাতে নকয়, সেইটো আমি সকলোকে অনুৰোধ কৰি আছোঁ। গতিকে RNB হস্পিটেলত যিটো হৈ আছে এইটো আমি জানো আৰু ইয়াৰ ওপৰত আমি খুব স্পেচিয়েলি কিছুমান পদক্ষেপ লৈ আগবাঢ়িম। মই এইটো আপোনালোকৰ আগত কৈছোঁ। দিছোঁ এতিয়া হৰ্টিকালচাৰ ছেক্টৰত আমি বহুত কাম কৰিম। আমাৰ যিটো আছে, যিটো আগত খেতি আমি ধানে প্ৰদান কৰিছিলোঁ, ধানটো আমি অলপ কেনেকৈ বেছিকৈ কৰিব পাৰোঁ, কোৱালিটি কৰিব পাৰোঁ, ইয়াৰ কাৰণে আমাৰ প্ৰচেছ চলি আছে। কিন্তু এট দি ছেইম টাইম কিছুমান কেছ ক্ৰপ যেনেকৈ আমাৰ মেইজ আছে, মাকৈ, গোসাইগাঁও অঞ্চল আৰু উত্তৰ অঞ্চলত বহুত মাকৈ হয়। মাকৈটো আমি বহুত বেছি প্ৰাধান্য দিছোঁ। ড্ৰাগন ফ্ৰুট আমাৰ আৰম্ভ হৈছে, বিভিন্ন স্পাইচবিলাক আমি কৰিব পাৰোঁ। তেনেকৈ বিভিন্ন খেতিৰ কামত আমি খুব বেছি গুৰুত্ব দিছোঁ আৰু অহা 2-3 বছৰৰ ভিতৰত বড়োলেণ্ডৰ খেতিৰ ক্ষেত্ৰত যিটো ৰেৰ ৰূপ, এইটো সম্পূৰ্ণ সলনি হৈ যাব, এইটো মই বিশ্বাসত ৰাখিছোঁ।